আজি মই বিশালতৰ ঘৰত আহিছোঁ। এতিয়া বিশালতৰ ঘৰৰ পৰা ডিম্পুদাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। ডিম্পুদাৰ ঘৰ ইয়াৰ পৰা অকণমান দূৰ। এয়া বিশালতৰ ঘৰ। চাওক চাৰিওফালে মানে ভিউ চাওক, কিমান ধুনীয়া পৰিৱেশ। চাৰিওফালে এইখন হ'ল গৰ্ডন ফিল্ড, এইখন গৰ্ডন ফিল্ড। এইটো বিশালতৰ ঘৰৰ পৰা মানে গৰ্ডন ফিল্ড ধুনীয়াকৈ দেখা পায়। এইয়া চাওক পূৰা। আৰু এইখন হ'ল এই বাৰে নামটো পাহৰিছোঁ, সাৰথি মেডিকেল। এই পেচেণ্টবিলাকে শুই আছে, জুম নকৰবা। মই নলবাৰী পালোঁ। এতিয়া এই নলবাৰীত বিশালৰ লগত এতিয়া আমি ফুৰিব যাম। এতিয়া এয়া নলবাৰীৰ ৰাস্তা চাওক, পানীৰে ভৰ্তি। বিশাল ৰাইডাৰ ৰাইড কৰি আছে একদম। i20ৰ পিছে পিছে বিশাল ৰাইডাৰে পূৰা একদম মানে এয়া জামৰ মাজত আমি ৰখি আছোঁ এনেকৈ। বা নতুন গাড়ী, ব্ৰেণ্ড নিউ গাড়ী। এয়া বিশাল ৰাইডাৰে ফালিছে একদম, i20ৰ পিছে পিছে ফালিছে। গাড়ীৰ স্পীড 120ত পূৰা একদম কাঠা ঘূৰি গৈছে। এইফালে ফিউলৰ টেংকি খালী হৈ গৈছে, ৰিজাৰ্ভত আছে একদম। বেয়া নেকি? এতিয়া যাই আছোঁ আমি কোৰ্টৰ অফিচলৈ। কোৰ্টত কেছ কৰি আহিম একদম। এই মানুহটোৱে হেলমেট নোহোৱাকৈ গাড়ী চলাইছে। এইফালে আগেদি এই সুবিধি পাই গালি সোমাই দিবা। গালি অ' নহয়, আগৰ ৰাস্তা, এই আগৰ ৰাস্তা SBIৰ আগৰ। হয়, কাষত ৰাস্তা এটা আছে এই আগৰটো। হয় দিয়া, হয় দিয়া। আমি আহি গ'লোঁ এই কোৰ্টত। কোৰ্টৰ ইফালেদি সোমাই গ'লোঁ আমি। ব'লা চিধা। বিশাল ৰাইডাৰে এই ৰাস্তাটোতো ভাল এৰা নাই, ফালিয়ে আছে। এই ব্ৰেক এইফালে লৈ ল'বা, ৰাইট এইফালে সোমাই দিয়া। অঁ, ইয়াতে বাইকখন পাৰ্কিং কৰিব। ইয়াতে বাইক পাৰ্কিং কৰা আগত পাৰ্কিং কৰিবা। কৰা বিশাল ৰাইডাৰে ইয়াতে পাৰ্কিং কৰিব। এতিয়া আমি কোৰ্টত মোৰ অলপ কাম আছিল, কামখিনি কৰি ল'লোঁ। এতিয়া বিশালতৰ ঘৰলৈ যাওঁ। বিশালতৰ ঘৰৰ পৰা ডিম্পুদাৰ ঘৰলৈ যাম। অঁ, বিৰাট যাম ন। পেট্ৰল পাম্পে দি শ্বৰ্টকাট মাৰি দিছ। এয়া বিশালে আমাৰ পেট্ৰল পাম্পৰ কাষৰ ৰাস্তাইদি একদম মানে শ্বৰ্টকাট মাৰি দিছে। নিজৰ ঘৰলৈ গৈ আছে এতিয়া।
অ' ডিম্পুৰ ঘৰ কোনফালে? অ' ডিম্পুৰ ঘৰ এইফালেদি চিধাই যায় মানে যাব পাৰি। অ' ডিম্পু দা বোলে এই তোমাৰ বম ডাঙৰ ফেন আমি, মোৰ চেনেলটো বোলে অলপমান হেৰি কৰি দিয়া। অ' ব'লা আছেনে নাই সুধি চাই ঘৰত নাই চাগে ডিম্পু দা। এয়া আমি ডিম্পু দাৰ ঘৰলৈ গৈ আছোঁ, ডিম্পু দাৰ এই ভাঙা ভাঙি ৰাস্তাটো চাবলৈ। এইফালে যায় নেকি? অঁ ডিম্পু দাৰ চিধা এই তোৰ ঘৰৰ পৰা আহি পেলাই ডিম্পু দাৰ ঘৰত যাম না ক'লে আহি পেলাই না কি? অঁ এইফালে বিশালহঁতৰ ঘৰ, তাৰপিছত ডিম্পু দাৰ ঘৰত যাম আমি। হে এইটো বিশালহঁতৰ ঘৰ আমাৰ। মই ইউটিউবাৰ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা দেই। অঁ বলটো পানীত পেলাই চাই আনিব পৰা নাই। এই মই ইউটিউবত ভিডিঅ' বনাই আছোঁ দেখা নাই সঁচাকৈ। এই মই ডিম্পু দাৰ সমানে মোৰ 3 মিলিয়ন ভিউজ হ'ব এতিয়া। অঁ এইটো বিশালহঁতৰ ঘৰ। বিশালৰ ৰুম কোনটো? এই ওপৰতটো তলতটো এইটো? অঁ বিশালৰ ৰুম এইটো, ওপৰত ভাড়া দিব চাগে। ভাড়া ময়ে ল'ব আহিম ৰা। এই বিৰাট ডাঙৰ হস্পিটেলখনৰ, হস্পিটেল নাই এখন ক্লিনিক, হস্পিটেল। অঁ এই হস্পিটেলখনৰ কাষতে বিশালহঁতৰ ঘৰ। এয়া এতিয়া বিশাল আৰু মই ফুৰিব যাই আছোঁ। ক'ত যাই আছোঁ বিশাল? অঁ ডিম্পু দাৰ ঘৰত যাই আছোঁ আমি। চাই থাকিব ভিডিঅ'টো একদম শেষলৈ চাব। ডিম্পু দাৰ ঘৰত আমি লাৰু মিঠাই দি চাহ খাই আহিম, যোন দেখাই দিয়ে যদি। এই জামৰ মাজে মাজে আমি ডিম্পু দাৰ ঘৰলৈ যাই আছোঁ। বিশাল ৰাইডাৰ এই জামৰ মাজে মাজে গাড়ী কাটি কাটি ওলাই আছে একদম। এই জামত ৰাখিব লগা হ'ল। দিছ ইজ বিশাল ৰাইডাৰ। এইটো একদম মানে হালি দিছে একদম। লাজ কৰিছে অকণমান, মানে নতুন ৰাইডাৰ হিচাপে। নতুন ৰাইডাৰ নহয়, পুৰণা ৰাইডাৰে হয়, খালি ইউটিউবত নতুন। অ' তোমাৰ ছাবস্ক্ৰাইবাৰ কিমানটা আছে? মোৰ চেনেলে নাই। অ' চেনেলে নাই নেকি? চেনেল থাকিলে ভাল ছাবস্ক্ৰাইবাৰ ওলাব। নলবাৰী ইয়াতে ডিম্পু দাৰ লগত ভিডিঅ' বনাই ৰাখলি। ঐ ডিম্পু দা বোলে হাই বোলে, গুড মৰ্ণিং বোলে, ৰাতিপুৱা আহিবি নে? এই জামত বহি আমি থিয় দি চাই আছোঁ এতিয়া। দোস্তৰ ঘৰত গৈ আছোঁ আমি। এই দোস্ত আপোনাৰ ৱেলকাম টু কি আছিল পাহৰিলোঁ। ৱেলকাম হে এয়াই হৈছে ডিম্পু দাৰ ঘৰ। এইটো নতুনকৈ বনাই থকা ঘৰটো, আৰু সেইটো ডিম্পু দাৰ ঘৰ। ডিম্পু দা আছেনে নাই ঘৰত বা আৰু ভয়ে লাগে। এইটোৱে ডিম্পু দাহঁতৰ ঘৰ, এইটো ডিম্পু দাহঁতৰ মন্দিৰ, সেইটো ঘৰ। ডিম্পু দা ঘৰত আছেনে নাই নাজানো, কিন্তু ভয়ো লাগে। প্ৰথম আহিছোঁ, নাই চাগে ঘৰত। এইটো ডিম্পু দাৰ ঘৰ। এই দোস্ত আজি মই ডিম্পু দাৰ ঘৰত, এই ডিম্পু দাৰ ঘৰ, কিন্তু ভয় লাগে ঘৰত যাব, কাৰণ ডিম্পু দাৰ ঘৰত আছেনে নাই নাজানো। এইটোৱে ঘৰ ডিম্পু দাৰ, এইটো ঘৰ ডিম্পু দাৰ, এইটো মন্দিৰটো, আৰু এইটো বনাই থকা ঘৰটো নতুন। এইটো ভিতৰত যাব ভয় লাগে, মানুহ আছেনে নাইবা। আৰু গেটৰ মুখৰ পৰা ঘূৰিও যাব। এইখন ডিম্পু দাৰ এল্টোখন। ডিম্পু দা ঘৰত আছেনে নাই একো ধৰিবই পৰা নাই, কাৰণ মানুহ চানুহ ওলোৱা নাই কোনো। গেটৰ তলেদি চাই আছোঁ আমি। এইটো ঘৰটোৱে, সেইটো CCTVটো মানে চাৰিওফালে ঘূৰে চাগে এইটো। ডিম্পু দাই আমাক দেখা পালেও হয় একবাৰ। সেইফালে ঘূৰি আছে মন্দিৰটোৰ, মানে গেটৰ সেইখন গেটৰ সিফালে। আমাক দেখা পালে একবাৰ ভাল হয়। আমি ইমান কষ্ট কৰি আহিছোঁ গুৱাহাটীৰ পৰা। অঁ একবাৰ দেখা পালি কমচে কম ভাল লাগে। অ' ডিম্পু দা চাওক আমাৰ ফালে একবাৰ। এই ডিম্পু দাৰ ঘৰত মিস্ত্ৰী কাম কৰি আছে, কিন্তু ডিম্পু দা নাই চাগে। এয়াই ঘৰ, এইটোৱে ঘৰ। ডিম্পু দাক লগ নাপাই আমি এতিয়া গৈ আছোঁ বালিলেচা মন্দিৰৰ ফালে। বালিলেচা মন্দিৰটো দেখাম আপোনালোকক, এতিয়া চাই থাকক। কাৰণ ভাগ্য নাছিল ডিম্পু দাক লগ কৰাৰ, সেইকাৰণে বালিলেচা মন্দিৰ চাবলৈ যাই আছোঁ। নাই লগ
একদম বালিলেচা মন্দিৰলৈ যাই আছোঁ ব'লক আপোনালোকে আমাৰ লগত এইয়া ৰাস্তা বালিলেচা মন্দিৰৰ সেই দোস্তক দেখা নাপালোঁ বহুত বেয়া লাগিল ইমান কষ্ট কৰি গৈছিলোঁ বিশাল আৰু মই গাড়ীত তেল পুৰি পুৰি সেই বোকাপানীৰ ৰাস্তাত পৰা নাই অৱশ্যে ৰাস্তাটোত আমি কিন্তু গৈ কিন্তু ভাল লাগিছে কিন্তু তথাপিও লগ নাপাই বহুত বেয়া লাগিল যি কি নহওক আকৌ আহিম আকৌ লগ কৰিব চেষ্টা কৰিম লগ পালেতো ভালেই লগ নাপালে আৰু বেয়া লাগিব এনেকৈ আজিৰ দৰে আহিম আৰু লাহে লাহে কিন্তু লগ কৰিহে যাম এদিন হ'লেও পুৰা আপোনাক লগ কৰিমেই যেনেকৈ নহয় বালিলেচা মন্দিৰলৈ যাই আছোঁ বাইক লৈ কিনে এইটোৱে হৈছে শ্ৰী শ্ৰী কালী দেৱালয় বালিলেচা এইটোৱে বালিলেচা মন্দিৰ কালী মা মন্দিৰ এইটো চাওক মন্দিৰৰ ভিতৰত ডাইৰেক্ট গাড়ী ভৰাই দিব পাৰি মাস্ক পৰিধান কৰিব পাৰিছিলোঁ এইটোৱে বালিলেচা মন্দিৰ এইটো নামঘৰ এফালে কিবা এটা বস্তু আছে বুলি বিশালে কৈছে চাবলৈ যাওঁ আমি কি আছে হা কি বস্তু এইটো মন্দিৰটো তলতে সোমাই গৈছিল কিমান বছৰ পুৰণা মন্দিৰটো পুৰণা হৈছিল এইফালে তলত যাব লাগে এয়া চাওক এই মন্দিৰটোৰ তলত আছে মানে মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ড মন্দিৰ এইটো তলতে সোমাই যাব লাগে এইটোৱে মন্দিৰ চাওক আধাতকৈ বেছি তলতে আছে আৰু এইটো নতুনকৈ বনাইছে এইটো নতুন মঠ আৰু এইটোৱে হৈছে মেইন মন্দিৰ তলত মাটিৰ তলত আধা আছে এইটোৱে বালিলেচা মন্দিৰ সেইকাৰণে বালিত তলত পূজ যোৱাৰ কাৰণে বালিলেচা নাম হৈছে এই মন্দিৰটোৰ এইটো চাওক আপোনালোকে এইটো কালী মন্দিৰ হয় বিশালে জনামতে ভূমিকম্পত সোমাই গৈছিল বোলে মন্দিৰটোৰ তললৈ তাৰপিছত এতিয়ালৈ উঠা নাই নুঠেও আৰু কেতিয়াও মানে এনেকৈ তলত সোমাই গৈছে ভূমিকম্পৰ ফলত ইমান তললৈ সোমাই গৈছে চাওকচোন আৰু আধা মন্দিৰটোৰ আধাতকৈ বেছি অংশ তলত মাটিৰ তলত সোমাই আছে এইটোৱে বালিলেচা মন্দিৰ এইটো চাওক বালিলেচা মন্দিৰৰ মানে নদী মানে পুখুৰী আৰু ইমান ডাঙৰ পুখুৰী চাওকচোন মাছেই মাছ ইয়াতে ডাঙৰ পুখুৰী চাওক এইটো ইয়াতে মাছ মৰা হয় ন কেতিয়া মাছ মাৰে ইয়াতে মুড়ি দিলেই মাছ আহে কিন্তু আমি মুড়ি অনা নাই কাৰণে মাছ নাহিব চাগে ইয়াতে চুলিও ঘূৰাই দেখোঁ চুলি ঘূৰাই এইটোৱে বালিলেচা মন্দিৰৰ পুখুৰী পূজাৰ টাইমত ইয়াতে মানুহ ভৰ্তি হৈ যায় চাৰিওফালে এয়া এইটোৱে পুখুৰীটো এই তাতে মানুহটো গা ধুই আছে পানীখিনি পূজাৰী থাকে ন পূজাৰী গা ধুই আছে চাগে এয়া এইটো মোটামুটি কিমান বিঘা হ'ব 4 বিঘামান হ'ব ন 4-5 বিঘামান হ'ব 5 বিঘামানৰ পুখুৰী এইটো এতিয়া আমি পুখুৰী চালোঁ বালিলেচা মন্দিৰটো চালোঁ এইটো এয়া নলবাৰীত অনুষ্ঠিত নলবাৰী হাজো লাইনত যোৱা ৰাস্তাটোৰ পৰা অকণমান ভিতৰত আহি পিনে বালিলেচা মন্দিৰটো পায় এতিয়া মন্দিৰটো চোৱা হ'ল এতিয়া আমি নলবাৰীত অৱস্থিত কলেজবোৰ চাব যাওঁ প্ৰগ্ৰাম চলিব চাগে মানে চলি আছে চাগে এইখন স্কুল নলবাৰী স্কুলে ডিম্পু দাই দেখাইছিল যে সেইদিনাখন কিবা প্ৰগ্ৰাম হৈছিল এইখনতে হৈছিল ইয়াতে বিহু অঁ চিনাকি নলবাৰী এইখন কিবা অভ্যাসন বিদ্যালয় এইবিলাক বিহু নাচনি অঁ এতিয়া আমি যাই আছোঁ MNC হে ব'লা চাই আহোঁ এইখন সাৰথী মেডিকেলৰ কাষতে এইটো বিশালহঁতৰ ঘৰ এইটোৱে বিশালহঁতৰ ঘৰ এইটো দুটাৰে হৈছে চাগে ন এতিয়া আমি বিশালহঁতৰ ঘৰত ভাত খাই পিনে ঘৰলৈ যাওঁ বাই বাই এইজনে বিশাল এইজনে বিশাল